দিয়াৰ কাৰণে মই অনুৰোধ জনাইছোঁ। সকলো সদস্যসকল আপোনালোকে ইতিমধ্যে গম পাইছে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ হোজাই জিলাৰ আমাৰ যিসকল প্ৰাৰ্থী নমিনেশ্যন পাইছে তেখেতসকলে ইতিমধ্যে মনোনয়ন পত্ৰ দাখিল কৰিলে। যোৱাকালি আজি স্কুটনি আছিলে, খুব সুন্দৰভাৱে তেখেতসকলৰ মনোনয়ন বৈধ বুলি ঘোষণা হৈছে। মই প্ৰত্যেকৰে মই অনুৰোধ জনাম যে কংগ্ৰেছ দল ভাৰতবৰ্ষৰ ভিতৰতে সকলোতকৈ পুৰণি এখন দলত বহু প্ৰাৰ্থী আছিলে, 3জন 4জন 5জনকৈ প্ৰাৰ্থী আছিলে। আমি কেণ্ডিডেট চয়ন কৰিবলৈ ক'ৰবাত কিবা কিবি অসুবিধা হৈছিলে, কিন্তু যোগ্যতাৰ ভিত্তিত সকলোৱেই যোগ্য, দলত যিসকলে প্ৰাৰ্থিত্ব বিচাৰিছে সকলোৱেই যোগ্য। তাৰ মাজতে আমি চিন্তা চৰ্চা কৰি ক'ৰবাত মিলাই তিলাই আমি কৰিছোঁ। মই অনুৰোধ জনাম প্ৰথমতেই যে দলৰ পৰা যিসকল আমাৰ দলীয় সদস্যই মনোনয়ন পোৱা নাই, যে আপোনালোকে বেলেগ কোনো চিন্তা চৰ্চা নকৰিব। বৰ্তমান দেশৰ যি অৱস্থা, বৰ্তমান ফাঁচিবাদী চৰকাৰৰ যি অৱস্থা, তাৰ বিৰুদ্ধে আমি সকলোৱে একেলগত আমি যুঁজিব লাগিব। পঞ্চায়তখন আমাৰ দখল কৰিব লাগিব, আঞ্চলিক পঞ্চায়তখন ব্লকখন আমাৰ দখল কৰিব লাগিব, জিলা পৰিষদ আমাৰ দখল কৰিব লাগিব। গতিকে যিসকলে মনোনয়ন পাইছে বা তেখেতসকলৰ কম্পিটিটাৰ যিসকলে আছিলে তেখেতসকলে হয়তো পোৱা নাই, মই জিলা কংগ্ৰেছৰ সভাপতি হিচাপে মই তেখেতসকলক অনুৰোধ জনাম, আপোনালোকে ইয়াৰ পৰা যাই কিনে যিসকলে মনোনয়ন পোৱা নাই তেখেতসকলক আপোনালোকে মাতিব, তেখেতসকলে যাতে দলত পূৰ্ণ মৰ্যাদা তেখেতসকল যাতে পায়। মই আৰু এটা অনুৰোধ জনাইছোঁ, মোৰ চকুত সকলোৱে সমান। যিসকলে দলৰ প্ৰতি আস্থা আছে, তাৰ বাহিৰেও নিৰ্দলীয় মনোনয়ন দিছে, তেখেতসকলে মই অনুৰোধ জনাম যে আপোনালোকে মনোনয়ন পত্ৰটো উঠাই ল'ব। কাৰণ আপোনালোকে জানে 2021 বিধানসভা নিৰ্বাচনত মই দলৰ লামডিং বিধানসভা সমষ্টিৰ মই এজন এছপাইৰেণ্ট কেণ্ডিডেট মই আছিলোঁ।